তো হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি হৈছে 2 বহাগ। আৰু 1 বহাগৰ দিনাখনটো মন্দিৰত যাব পালে বেছি ভাল লাগে, কিন্তু মানে নোৱাৰিলোঁ কালি। সেই ভাবিছোঁ আজি এবাৰ মন্দিৰৰ পৰা আহোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ওলাই লৈছোঁ, এটা কুৰ্তি পিন্ধি ওলাই লৈছোঁ। আৰু এতিয়া জল্দি যাওঁ, দিনটো কি কৰোঁ আপোনালোকক সেয়াই দেখুৱাই থাকিম। তো গাইজ আমি মন্দিৰ আহি পালোঁ। আৰু প্ৰথমতে বিচাৰিয়ে পোৱা নাছিলোঁ ক'ত চাকি জ্বলাব লাগে। এতিয়া ওপৰৰ ফালে আহিছোঁ। মন্দিৰটো ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত বেছি ভাল লাগিছে। আপোনালোকক অকণমানকৈ দেখাম। আৰু মই আহিছোঁ গণেশ মন্দিৰত, আপোনালোকক অকণমানকৈ দেখাই দিম।
12:30 মানতে এতিয়া আইচক্ৰীম অকণমান খালোঁ খাই মেলি এতিয়া যাম নুনমাটিত আছে নীল আকাশ অকণমান চাম আৰু আপোনালোকক দেখাম তো গাইছ আমি এতিয়া আহিছোঁ নুনমাটি আৰু চানমাৰীত আছিলে গীতাঞ্জলি দাস অকণমান চালোঁ চাই মেলি এতিয়া আহিছোঁ নুনমাটি আৰু নুনমাটিত চাওঁ অকণমান নুনমাটিত চাওঁ আৰু নীল আকাশ আছে আপোনালোকক অকণমানকৈ দেখাই থাকিম